নগ্ন ফটোশ্বুট কেৱল ৰণবীৰ সিঙেই কৰিছিল নে? এইসকল অভিনেতা অভিনেত্ৰীৰ নগ্নতাক লৈ কিয় নহল বিতৰ্ক? নগ্ন ফটোশ্বুটৰ দ্বাৰা যশ বৃদ্ধি হয় নেকি? নিউয়ৰ্কৰ এক ফেশ্বন পত্ৰিকাৰ বাবে বিগত জুলাই মাহত নগ্ন ফটোশ্বুট কৰি সমগ্ৰ দেশতে ককৰ্থন আৰু তিৰস্কাৰৰ সন্মুখীন হৈছিল ৰণবীৰ সিং। সামাজিক মাধ্যমতো অভিনেতাগৰাকীৰ ব্যক্তিত্বক লৈ চলিছিল খৰব চৰ্চা। কিন্তু ভাৰতীয় অভিনেতাসকলৰ ভিতৰত সুদৰ্শন অভিনেতা ৰণবীৰ সিঙেই যে প্ৰথম নগ্ন ফটোশ্বুট কৰিছে এনে নহয়। পুৰুষ মডেলৰ সমান্তৰালভাৱে বলিউডৰ লগতে টিভি ধাৰাবাহিক আৰু ৰিয়েলিটি শ্ব'ৰ বহুকেইগৰাকী অভিনেত্ৰী তথা মডেলেও নগ্ন ফটোশ্বুট কৰিছে। এইদৰে ফেশ্বন পত্ৰিকাৰ বাবে কৰা নগ্ন ফটোশ্বুটত নাম সন্নিৱিষ্ট হৈ আছে মন্দানা কৰিমী, পুনম পাণ্ডে, আসীম ৰিয়াজ, স্বপ্না ভাৱানীকে ধৰি বহুকেইগৰাকী অভিনেতা অভিনেত্ৰী। এনে ফটোশ্বুট কৰা অভিনেত্ৰীসকলৰ ভিতৰত স্বপ্না ভাৱানী অন্যতম। বলিউডৰ পৰা ৰাজনীতি অথবা ভাৰতীয় ক্ৰীড়া জগতেই হওক সকলোতে প্ৰভাৱ আছে স্বপ্না। স্বপ্না এগৰাকী হেয়াৰ ষ্টাইলিষ্ট। ইয়াৰ উপৰিও লিখা মেলাৰ সৈতেও জড়িত স্বপ্না। 2013 চনত স্বপ্নাই নিৰ্ভয়া নাটকৰ বাবে এডিনবৰা ফ্ৰিঞ্জ ফেষ্টিভেললৈ গৈছিল। সেই স্বপ্নাই পুনতে নগ্ন ফটোশ্বুটেৰে বহুতৰে আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছিল। ৰণবীৰৰ বহু পূৰ্বে এই ফটোশ্বুট কৰিছিল স্বপ্নাই। 2013 চনত এই ফটোশ্বুট কৰিছিল স্বপ্নাই। ৰণবীৰৰ এই পোষ্ট ভাইৰেল হৈ পৰাৰ পাছতেই স্বপ্নায়ো নিজা ফটোখন পুনৰ সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল। মাছাবা মাছাবা চিৰিজত জনপ্ৰিয় চৰিত্ৰত অভিনয় কৰা ৰত্নেশ্বৰ ৰাথোৰক কোনে নাজানে? টেলিভিছনৰ জগতৰ চিনাকি চৰিত্ৰ ৰত্নেশ্বৰ। কুণাল ৰয় কাপুৰৰ সৈতে দুখনকৈ বলিউড ছবিত অভিনয় কৰিছিল ৰত্নেশ্বৰে। বিগত বৰ্ষত নেটফ্লিক্সৰ কমেডি প্ৰিমিয়াম লীগতো অভিনয় কৰিছিল ৰত্নেশ্বৰে। উন্মুক্ত নাৰী দেহ মুকলিকৈ দেখুওৱা আজিও আমাৰ সমাজত নিষেধ যদিও ৰত্নেশ্বৰৰ নগ্ন ফটোশ্বুটে এই মানসিকতাৰ লোকসকললৈ এক মুখ্যম আঘাত বুলি বহুতেই দাবী কৰে। ইনষ্টাগ্ৰামত নিজে এই ফটো শ্বেয়াৰ কৰি ৰত্নেশ্বৰে লিখিছিল, আকবৰৰ দৰে ৰজাই হওক নতুবা পথৰ ভিক্ষাৰী, সকলোৰে দেহৰ নিজস্ব সৌন্দৰ্য আছে। ৰত্নেশ্বৰ ৰাথোৰৰ পাছতেই নাম আহে অংকিত ভাটিয়াৰ। উত্তৰাখণ্ডৰ যুৱক অংকিতেও গ্লেমাৰাছ ফটোশ্বুট কৰি চৰ্চা লাভ কৰিছিল। বৰ্তমান অংকিতে GTVৰ ভাগ্যলক্ষ্মী ধাৰাবাহিকত খলনায়কৰ চৰিত্ৰত অভিনয় কৰি আছে। 2017 চনতে নগ্ন ফটোশ্বুট কৰিছিল অংকিতে। ৰণবীৰ কাপুৰে অকল এই ফটোশ্বুট কৰিছিল যদিও অংকিতে অভিনেত্ৰী টিনা দত্তৰ সৈতে যুটীয়াভাৱে এই ফটোশ্বুট কৰিছিল। অশ্লীলতাৰ বাবে বাৰে বাৰে বিতৰ্কৰ সৃষ্টি কৰা পুনম পাণ্ডেক কোনে নাজানে? হিন্দী, তামিল, তেলেগু ভাষাৰ বোলছবিকে ধৰি আন বহু ছবিত কাম কৰিছে পুনমে। ডিজিটেল পৃথিৱীত পুনমৰ পোচাকহীন শৰীৰ বহুবাৰ ভাইৰেলো হৈছে। 2011 চনত ICC বিশ্বকাপৰ সময়তো পুনম পাণ্ডে এটা চেলেঞ্জ দিছিল যে যদি MS ধোনীৰ দলে ICCৰ ট্ৰফি জিকিব পাৰে তেন্তে ষ্টেডিয়ামতে নগ্ন হৈ দিব পুনম। কিন্তু BCCI এই কাৰ্যৰ বাবে পুনমক অনুমতি প্ৰদান নকৰিলে। বিগ বছ 13লৈ অহা আসীম ৰিয়াজ সকলোৰে পৰিচিত। আসীমৰ ব্যক্তিত্বই বহুতকে আকৰ্ষণো কৰিছিল। 29 বছৰীয়া মডেল আসিফ ৰিয়াজে ৰণবীৰ সিঙৰ পূৰ্বে নগ্ন ফটোশ্বুট এটাত অংশগ্ৰহণ কৰিছিল। 2017 চনত আসীমে কৰিছিল এই ফটোশ্বুট। ইয়াৰ উপৰি অভিনেত্ৰী কাশ্মীৰা শ্বাহ, ছানী লিঅ'নী, মনিকা ডোগ্ৰা, মন্দানা কৰিমী, কৰণবীৰ মেহৰাকে ধৰি বহুকেইগৰাকী অভিনেতা অভিনেত্ৰীয়ে ৰণবীৰ সিঙৰ পূৰ্বে কৰি থৈছে নগ্ন ফটোশ্বুট। এণ্টাৰটেইনমেণ্ট ডেস্ক ৰিপৰ্ট, কাৰেণ্ট আছাম।